গৰখীয়া দল শ্ৰী শ্ৰী শিৱ মন্দিৰ যোৰহাটলৈ এয়া আমাৰ যাত্ৰা। এয়া আমি গৰখীয়া দললৈ যোৱা প্ৰথমখন গেট পাৰ হৈছোঁ। যোৰহাটৰ ঐতিহাসিক গৰখীয়া দললৈ যোৱা এইখন দ্বিতীয় গেট আমি পাৰ হৈছোঁ। আমি এয়া এনেদৰে আহি গৰখীয়া দলৰ তৃতীয় তথা অন্তিমখন গেটত প্ৰৱেশ কৰিছোঁ আৰু এয়া আমাৰ সোঁফালে ঐতিহাসিক গৰখীয়া দল শ্ৰী শ্ৰী শিৱ মন্দিৰ যোৰহাট। বাহিৰতে থকা টেপটোত হাত ভৰি ধুই এয়া প্ৰথমেই আপোনালোকক বাহিৰৰ পৰা গৰখীয়া দলৰ থানখন এবাৰ দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। গৰখীয়া দল মন্দিৰ ভাগলৈ সোমোৱাৰ দুখন দৰ্জা, এখন দৰ্জাৰ সন্মুখ ভাগত দুটি সিংহ, আনখন দৰ্জাৰ বাহিৰ ভাগে নন্দী মহাৰাজ আৰু ত্ৰিশূল তথা শিৱৰ প্ৰিয় বাদ্য ডম্বৰু স্থাপন কৰি থোৱা হৈছে। এইখন দৰ্জাৰেদি আমি মন্দিৰ ভাগলৈ সোমাই গ'লোঁ আৰু মন্দিৰত সেৱা জনাই ধূপ চাকি লগাই এয়া হৈছে ঐতিহাসিক গৰখীয়া দলত পূজা কৰা মূল পূজাস্থলী, য'ত ইতিহাস প্ৰসিদ্ধ গৰখীয়া দলৰ উইহাফলতো অৱস্থিত আৰু য'ত মানুহে মূৰ দোৱাই সেৱা জনায়। মূল গৃহৰ বাহিৰত ভগৱান শিৱৰ এটি প্ৰতিমা আছে আৰু আনফালে ভাওনা প্ৰদৰ্শন কৰিবৰ বাবে সুন্দৰকৈ এটি ঠাই মাটিৰে লিপি থোৱা হৈছে, য'ত ভাওনা প্ৰদৰ্শন কৰা হয়। এয়া হৈছে সেই ঠাই য'ত ভাওনা প্ৰদৰ্শন কৰা হয়, ভাওনাৰ অনুষ্ঠান হয়। এই মন্দিৰ ভাগত মহা ধুমধামেৰে শিৱৰাত্ৰি মহোৎসৱ পালন কৰা হয়। প্ৰতি বছৰে এই শিৱৰাত্ৰি মহোৎসৱ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। এয়া আমি মন্দিৰ ভাগৰ ভিতৰ চৰাটো সকলোকে দেখাই দিছোঁ। এইখন হৈছে সেই গৰখীয়া দলৰ ইতিবৃত্ত লিখা এখন ফলক। লোকবিশ্বাস অনুসৰি এই ইতিবৃত্ত সম্পূৰ্ণকৈ পঢ়ি শেষ কৰি আহিব লাগে। আধৰুৱাকৈ পঢ়ি উভতি আহিলে নানা বিপদ বিঘিনিৰ সন্মুখীন হয় বুলিও লোকবিশ্বাস ইয়াৰ লগত জড়িত হৈ আছে। এই ঐতিহাসিক মন্দিৰভাগ দৰ্শন কৰিবলৈ পাই আমি ধন্য হ'লোঁ।